নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মই আজি খুব ধুনিয়া এখন মেকওভাৰ ষ্টুডিওত আছো আপোনালোকক দেখাই দিছো এয়া চাওক মঞ্জু মেকওভাৰ আৰু এই মঞ্জু মেকওভাৰখন আছে একদম গুৱাহাটীৰ মাজমজিয়াত জু তিনিআলিতে আছে মানে কেএফসি যে আছে জু তিনিআলিত কেএফসিৰ অপজিটত আছে আৰু আজি মই ইয়াতে আহিছো আৰু আজি মানে ইয়াতে মোৰ মেকওভাৰ কৰি দিব মঞ্জু বাই গটিকে হেয়াৰ ষ্টাইলও একদম স্পেশাল হেয়াৰ ষ্টাইল হ'ব আৰু কেনেকে কি হয় গুটেখিনি গুটে লুকটো আপোনালোকক দেখুৱাম আৰু মঞ্জু বাৰ লগতো কথা পাতিম আৰু তেওঁৰ ছোৱালীয়ে মোৰ মেকআপটো কৰাব গুটেখিনি আপোনালোকক দেখুৱাম গটিকে ভিডিওটো আপোনালোকে চাই থাকক তো গাইজ মোৰ এতিয়া মেকআপ ষ্টাৰ্ট হ'ব আৰু মেকআপ কৰিব এফালা হা হেল্ল' আৰু তোমাৰ নামটো বহুতে বেছি টান হয় তুমি নিজে কোৱা মোৰ নাম ৱানা নামটো বহুত ধুনীয়া কিন্তু মুখত নাহে আৰু তাইও ধুনীয়া হয় আৰু তাইৰ এতিয়া মেকআপটো কিমান ধুনীয়া হ'ব সেইটো আপোনালোকে চাই থাকক গাইজ এয়া চাওক ৱানাই মেকআপ কৰি আছে আৰু আধা হৈ গ'ল মেকআপ কৰা আৰু অলপ বাকী আছে আপোনালোকে চাওক মোক কেনেকুৱা লাগিছে জনাব আৰু ৱানাই খসাকে ভাল মেকআপ কৰিছে তাই আৰু আপোনালোকেও তাইক মানে এতিয়াতো বিয়াৰ সিজন আপোনালোকে মাতিব পাৰে তাই কন্টাক্ট নাম্বাৰটো মই আপোনালোকক দি দিম আপোনালোকে তাইক মাতিব পাৰিব আৰু মেকআপৰ লগতে আপোনালোকে নেইল এক্সটেনশনো এই দিগলা যে নখ থাকে হেয়াও আপোনালোকে বনাব পাৰিব তাইৰ পৰা হেয়াও তাই কৰায় আৰু হেয়া ক্লাছো দিয়ে মানে সব সুবিধা আছে আৰু মাকে তাই কৰিছে মেকআপ মাকে কৰিব হেয়াৰ ষ্টাইল গতিকে চাই থাকক আপোনালোকে মানে কেনেকুৱা এটা ফটোশ্বুট হ'ব ভাবিয়ে ভাল লাগি গৈছে গতিকে চাই থাকক আপোনালোকে আৰু কেনেকুৱা হৈছে মেকআপটো আপোনালোকে জনাব আৰু ফটোশ্বুট আছে কেনেকুৱা কি ড্ৰেছ পিন্ধিম আৰু হেয়াৰ ষ্টাইলটো কেনেকুৱা হ'ব মানে মই নিজে এক্সাইটেড হৈ আছো মানে এই মঞ্জু মেকওভাৰ তো মঞ্জু বাই মানে হেয়াৰ ষ্টাইলৰ বিশেষ মানে বহুত ধুনীয়া হেয়াৰ ষ্টাইল বনাই মই শুনি আছিলোঁ আজি মানে মোক বনাই দিব তো মই মানে একদম ভাবিয়ে মানে ভাল লাগি আছে গতিকে আপোনালোককো দেখুৱাম চাই থাকক আপোনালোকে তো এয়া চাওক আপোনালোকে মোৰ হেয়াৰ ষ্টাইল কৰি আছে মেকআপটোতো হৈয়ে গ'ল আপোনালোকক দেখালোঁ আৰু এতিয়া কৰি আছে মোৰ হেয়াৰ ষ্টাইলটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু এয়া মোৰ যে মেকআপ যোনে কৰিলে ৱানা তো সেই ছোৱালীজনীৰ মানে মাক হয় আৰু মাকে মানে হেয়াৰ স্পেচিয়েলিষ্ট হয় গতিকে মোৰ হেয়াৰ ষ্টাইলটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু বা আপোনাৰ তাতে ক্লাছ দিয়ে বুলি শুনিছোঁ মই হয় প্ৰথমতে কৰিছোঁ আজি যিটো ব্ৰাইডেল হেয়াৰ ষ্টাইল কৰিছোঁ চ' মই ফ্ৰণ্টটো বহুত বেছি কিবা নকৰোঁ চিম্পলতে ভাল লাগে মই অলপ পিছফালে আজি ডিজাইন বনাম আৰু কি ডিজাইন বনাম সেইটো আপোনালোকে চাই থাকিব আৰু মোৰ ক্লাছ হ'বলৈ গৈছে অহা 11 ডিচেম্বৰৰ পৰা এটা 15 ডেজৰ বেছিক টু এডভান্স হেয়াৰ ষ্টাইলৰ ক্লাছ যদি আপোনালোকে মেকআপ আৰ্টিষ্ট হয় বা মেকআপ শিকিব বিচাৰে বা মেকআপ অলৰেডি মেকআপ আৰ্টিষ্ট হয় হেয়াৰ ষ্টাইলত প্ৰব্লেম পাই আছে তেতিয়াহ'লে আপোনালোকে মোৰ এই হেয়াৰ ষ্টাইলৰ ক্লাছটোত জইন কৰিব পাৰে আৰু মানে খুব ৰিজনেবল প্ৰাইচ হয় বেছি নলওঁ তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু সেইটো হ'ব গৈ আছে অহা ডিচেম্বৰৰ 11 তাৰিখৰ পৰা আৰু যদি আপোনালোকে লগতে মেকআপ শিকিব বিচাৰে ৱানাৰ পৰা আজি যিগৰাকী মানে আজি যিয়ে মেকআপ কৰি দিছে মেনকা তো তাই মোৰ ছোৱালী তাই মেকআপ শিকায়ো আৰু তাই নেইল এক্সটেনশ্যনো শিকায় এয়া মই কৰি থৈ দিছোঁ এইটো মোৰ ষ্টুডেণ্টে কৰা হয় একচুৱেলি ষ্টুডেণ্টে কৰা তো ষ্টুডেণ্টে কৰা তো যদি আপোনালোকে এনেকৈ ধুনীয়া নেইল এক্সটেনশ্যন কৰিব বিচাৰে যিহেতু বিয়াৰ ছিজন চলি আছে বিয়াৰ ছিজন আৰু ব্ৰাইডসকলে বা বিয়া খাবলৈ যিয়ে যাব তেওঁলোকেও যদি ধুনীয়া নখ বা চুলি বা মেকআপ কৰিব বিচাৰে তেতিয়াহ'লে কৰিবও পাৰে যদি কাৰোবাক ব্ৰাইডেল মেকআপ লাগে তেতিয়াও কৰিব পাৰিব আৰু শিকিবও পাৰিব আৰু মানে বহুত ধুনীয়া এটা লোকেশ্যনত আছে আপোনালোকে মানে বিচাৰি ফুৰিব নালাগে লোকেশ্যনটো এওঁলোকৰ যোনটো ষ্টুডিঅ' আছে একদম জু তিনিআলিৰ কেএফচিখনৰ একদম ফ্ৰণ্টত অপজিটত আছে এওঁলোকৰ ষ্টুডিঅ'টো গতিকে মঞ্জু মেকওভাৰ বুলি আছে গতিকে যিসকলে শিকিব বিচাৰিছে বা কৰাব বিচাৰিছে বাৰ লগত কণ্টেক্ট কৰিব পাৰিব মই কণ্টেক্ট নাম্বাৰটো দি দিম
আৰু ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই আমাৰ মানে ফাইনেল লুক আছে আজি মানে ধুনীয়া ড্ৰেছ পিন্ধাই কিনে বাই গোটেই মেকঅভাৰ কৰি মোক মানে শ্বুট এটা কৰাব গতিকে আপোনালোকে চাই থাকক আপোনালোকক গোটেইখিনি দেখুৱাম আৰু জনাব আপোনালোকে কমেণ্ট কৰি মানে কেনেকুৱা হৈছে নাই শেষলে আপোনালোকক আৰু দেখুৱাম এতিয়া ফ্ৰণ্টটো বাৰু চিম্পল আছে তো এতিয়া পিছফালে আমি যেতিয়া কৰিম তেতিয়া কি কৰিম সেইটো চাই থাকিব আপোনালোকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে তো গাইজ এয়া হৈছে মোৰ ফাইনেল লুক চাওক কেনেকুৱা লাগিছে আৰু চুলিখিনি চাওক এয়া চাওক আৰু গহনাখিনি হৈছে দুগদুগিৰ পৰা আনিছে ৰ'বা দুগদুগিৰ পৰা আনিছোঁ চানমাৰীত আছে আছে তো ইমান ধুনীয়া অসমীয়া গহনা আৰু কাপোৰযোৰ আনিছোঁ আমি হেণ্ডলুম হিউজৰ পৰা আমাৰ গীতানগৰ হাতীগাঁও চাৰিআলি তাতে আছে আৰু আপোনালোকে কাপোৰো ল'বলৈ তাৰ পৰা ল'ব পাৰিব খুব ধুনীয়া কাপোৰযোৰ চাওকচোন ইমান ধুনীয়া মৰম লগা কাপোৰ আৰু মোৰ পিন্ধি মানে বহুত বেছি ভাল লাগিছে আৰু বাকী আপোনালোককতো কৈয়ে আছোঁ এয়া বাই কৰাই দিছে মোক এয়া হেয়াৰ ষ্টাইল আৰু তেওঁৰ জীয়ৰী ওৱান আই আপোনালোকক অলপ আগতে যে দেখাইছিলোঁ মানে এয়া বাৰ জীয়ৰী হয় তো বাৰ ছোৱালীয়ে মোক মেকআপটো দিছে আৰু বাই দিছে মোক হেয়াৰ ষ্টাইল বাকী আপোনালোকক দেখালোঁ মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু বাৰ তাতে যদি আপোনালোকে আহিব বিচাৰিছে তেতিয়াহ'লে মই আপোনালোকক ফোন নম্বৰ লিংক গোটেইখিনি বস্তু ডেছক্ৰিপশ্যনত দি দিম আহিব পাৰিব বাৰ পৰা শিকিবও পাৰিব আৰু বাৰ পৰা আপোনালোকে এনেকুৱা মেকঅভাৰ কৰাবও পাৰিব আৰু বাকী আমাৰ এতিয়া অকণমান ফটোশ্বুট আছে সেইখিনি আপোনালোকক দেখাম গতিকে আপোনালোকে চাই থাকক তো এয়া গাইজ আমাৰ শ্বুট চলি আছে আৰু এয়া আপোনালোকক কিছুমান দৃশ্য দেখাই আছোঁ এয়া মঞ্জুবাই কেমেৰা কৰি আছে দেখাই আছে তেওঁ আৰু এইপিনে কেমেৰা কৰি আছে দেখাই দিয়া কেমেৰামেনক প্ৰাণজিৎ আপুনি কি হাজৰিকা আৰু মই এয়া ধুনীয়াকৈ পোজ দি আছোঁ আৰু চাই থাকক আপোনালোকে আৰু এইফালে চাই আছে ইমান সোপা দৰ্শকবৃন্দ গাইজ এয়া আমাৰ তীব্ৰ গতিত ফটো শ্বুট হৈ আছে আৰু এয়া লেন্স চেঞ্জ কৰি আছে ফটো ভিডিঅ' চব লৈ আছে আপোনালোকে দেখা পাব আৰু বা ময়ো ভিডিঅ' কৰি আছোঁ মাজে মাজে বাৰ ভিডিঅ' কৰি আছে আৰু বাৰ তাত আহিব যোনে যোনে পাৰে ওচৰতে আছে মঞ্জু মেকঅভাৰ এয়া বাৰ তাত আহিব সকলোৱে আৰু এইটো এটা মোক বেলেগ ড্ৰেছ পিন্ধাইছে তেতিয়াৰটো যে দেখিছিলে এইটো এটা বেলেগ হয় এইটো পিংক হয় লাইট পিংক নবা তো চাওক কেনেকুৱা লাগিছে আৰু জনাব কেনেকুৱা লাগিছে আপোনালোকৰ কাপোৰখিনি মেকআপটো তাৰপিছতে জুৱেলাৰী দুগদুগিৰ পৰা আনিছে ইমান ধুনীয়া অসমীয়া জুৱেলাৰী গতিকে কেনেকুৱা লাগিছে জনাব আপোনালোকে আৰু বাৰ কণ্টেক্ট নাম্বাৰ গোটেইখিনি ডিটেইলছ আপোনালোকক দি দিম বাৰ লগতো কণ্টেক্ট কৰিব পাৰিব যদি আপোনালোকে বাৰ তাত আহিব বিচাৰে কেনেকুৱা লাগিলে তোমাৰ আজি একদম মজা লাগিছে ন আৰু ফটোবিলাক সোনকালে আহি যাব ন কালি আহি যাব এই বঢ়িয়া তেনেহ'লে দেখা পাব দাদাকো মেনশ্যন কৰিম ন আৰু দাদাৰ বোলে ভাল লাগিলে আৰু দাদা মোৰো ভাল লাগিলে আপোনাৰ লগত শ্বুট কৰি থেংক ইউ আকৌ লগ পাম আৰু বা তুমি কোৱা শেষত কি ক'বা মোৰতো তোমাক বহুত ভাল লাগিলে আৰু তুমি কেনেকুৱা পালা নাজানো মইতো ভালেই পালোঁ তুমি তোমাৰতো কোৱা মোৰ বহুত ভাল লাগিলে একদম মই যিটো ভবা নাছিলোঁ তুমি সেইটো হয় তো বহুত ভাল লাগিলে আৰু এই মোৰ ছোৱালীজনী এতিয়া বিয়াত কিবা বিয়া খাবলৈ গ'ল লগৰ ছোৱালী বাইকৰ বিয়া তো তাইক দেখাব নোৱাৰিলোঁ তো আমি আজি বহুত এনজয় কৰিলোঁ বহুত ভাল লাগিলে আৰু মোৰো ভাল লাগিলে বাৰ লগত কাম কৰি বা সঁচাকৈ বহুত বেছি ভাল হয় আৰু ধুনীয়াকৈ মানে বাৰ কামবিলাক মানে সঁচাকৈ বেছি ভাল হয় আৰু বহুত সহজে কৰি দিয়ে আৰু মই ক'লোৱে আপোনালোকক গুৱাহাটীৰ একদম মাজমজিয়া তিনিআলিতে আছে বাৰ মেকঅভাৰ ষ্টুডিঅ'খন গতিকে আপোনালোকে আহিব বাৰ তাত আৰু বাৰ ফোন নম্বৰ এড্ৰেছ মই গোটেইবিলাক আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আৰু জনাব আপোনালোকে কেনেকুৱা লাগিলে আজিৰ আমাৰ শ্বুটটো আৰু আপোনালোকেও ভালে ভালে থাকিব আৰু শেষত যদি আপোনালোকে ভিডিঅ' এনেকৈ চাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই 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 আৰু মোকো ফ'ল' কৰি দিব বাকো ফ'ল' কৰিব বাৰ ইনষ্টাগ্ৰামৰ নামটো কৈ দিয়া মঞ্জু হেয়াৰ ষ্টাইলিষ্ট বা মঞ্জু বৰগোহাঁই আৰু মানে বাই মানে হেয়াৰ ষ্টাইলিষ্টৰ মানে স্পেচিয়েলিষ্ট মানে বহুত কমেই থাকে ন বা
মানে বহুত কমেই থাকে গতিকে বাই মানে আপোনালোকে মোৰ মঞ্জু হেয়াৰ ষ্টাইলিষ্ট আপোনালোকে প্ৰফাইলটো এবাৰ চালে গম পাব কামখিনি আৰু শিকিব যদি বিচাৰে শিকিব পাৰিব বাৰ পৰা তো আহিব বাৰ তাত ঠিক আছে তেতিয়াহ'লে বাই বাই